প্ৰথমবাৰ বিয়া পাতিছো কি ভাল লাগছি ন তাকেতোন বাৰে বাৰে যদি বিয়া পাতিলো আৰু কিমান ভাল লাগব ভাবচোন একবাৰ মোৰো বহুত ভাল লাগছি দে মোৰ থাকিব পৰা না খুচিতে কিন্তু মন্দিৰত বিয়া পাতোতে ইমান ভাল লাগছিল ভাবচোন বাৰু ঘৰত যদি বহুত মানুহ মাতি ফেলাই ডিজে চিজে বজাই ফেলাই বিয়া পাতিলো আৰু কিমান ভাল লাগিল হয় মইতো সেনেকৈ বিয়া পাতিব খুজিছিলো তোৰ প্ৰগ্ৰাম পাৰে নামানিলে মহিলা কি কবা খুজিছিলে ধৰা পৰি মন্দিৰ হেৰি বলক বলক মোৰ বৰ পানী দিয়া লাগিছে ঘৰত বলক বল গোবৰ মাখা তই দেখি কস্তা ৰ কোদালখন চাফা কৰি আছো তই ক'ত গৈছিলি পুৱাৰ পে ৰেটা আমাৰ গাঁৱৰ সিটো মোৰ আজি গোলাপৰ জীয়াকৰ বিয়া আছিল তাকে বিয়া খাই আহিলো মই গোলাপৰ জীয়াকৰ বিয়া সেই গোলাপৰ জীয়াকটো তোতকে 2 বছৰ সৰু তাইৰে বিয়া হ'ল ৰেটা তাই বিয়া নহয় মোৰ বিয়া হ'ব নেকি তাই বাবা মস্ত ডাঙৰ মানুহ হয়ে বাছা তই কথাখিনি কাক কৈছা মই ভালকে বুজি পাইছো আমাৰ ঘৰতনো কোনে জীয়া শুদ্ধ আহিব আমি কি দিব পাৰিম কি খুৱাব পাৰিম হেৰি কি হলে আপোনাৰ কি কান্দি আছে আমাৰ নিচিনা গৰীব মানুহৰ কপালত কান্দাৰ বাহিৰে আৰু কি লেখা থাকিব আমাৰ দুটাকে ডাঙৰ ডাঙৰ জীয়া এতিয়াক লাগি এটাকো বিয়া দিব পাৰা নাই নাকান্দি আৰু কি কৰিবি হে কেম্বা ছোৱালী বিয়া দিয়াক লৈ ইমান কিয় কাঞ্চা নাকান্দি কি কৰিম সেই বোলে ছোৱালী চাবা দৰা আহিব বিয়া হ'ব তাকে ভাবি ভাবি ডিজে বজাই পেলাই ডেন্স কৰি থাকিম নেকি হে কেম্বা তোৰ ছোৱালী দুটা বিয়া দিবৰ কাৰণে মোৰ তাত এটা মাৰ্কেট বুদ্ধি আছে কি বুদ্ধি ভাই দুটা ছোৱালীকে এটা এটা মোবাইল কিনি দি ছেকেণ্ডত বিয়া হৈ যাব হে ভাই মোবাইল কিনি দিয়া বিয়াত আকৌ বেছি খৰচ হ'ব নেকি নহয় খৰচ জিৰ' ডাউন পেমেণ্টত দুখন বিয়া ফিনিছ হৈ যাব আইডিয়া পাই গৈছো হে মেনকা মই আজিয়ে ছাগলী দুটা বিক্ৰী কৰি দুটা পিছলে মোবাইল আনি দিয়াহে কথা সোনকালে কৰক দুটা জীয়া পঢ়ি থকা কিমান খৰচ আমিহে জানো হয় কেম্বা মই যাই থাকো দুখন বিয়াতে মোক মাতবি পিছে ইমান জোখ মাৰে নেকি লৈ থাকা ৰম্ভা বৰষা তহঁতো দুটাক লাগি মই দুটা মোবাইল লৈ আছো নহয় দেউতা মোবাইল আনছে সঁচাই নেকি সঁচাই আনছো দেউতা কি মোবাইল আনছে চাও কি মোবাইল আনছে মানে গাত হাত দিলে কাম কৰা মোবাইল কিবা বোলে চুং চুং নহয় দেউতা চেমচাং দোকানীয়ে সেই বুলিয়ে কৈছিল একে দে দুটাৰে No. তোমাক পাই মোৰ জীৱন ধন্য হৈ গৈছে বৰষা তুমি মোৰ জীৱনত সুন্দৰ ৰং ঢালি দিছা কি ৰং কলা নে ৰঙা সেই ৰং নহয় মনৰ ৰং কিন্তু বাহিৰৰ পৰা দেখা পোৱা নাযায় সেয়ে ৰং আজি এটা বৰ ভাল খবৰ আছে কি ভাল খবৰ মোৰ দেউতাক তোমাৰ ঘৰত পঠাই দিম আমাৰ বিয়াৰ দিন ঠিক কৰবে নালগে দেউতাৰে পঠাই নিদিবি আমাৰ দেউতা বৰ ডাঙৰ মানুহ তোমাৰ আৰু মোৰ ভাল পোৱা দেউতাই মানি নলয়ে নহয় তেনেহ'লে মই কি কৰিম তোমাৰ কাৰণে মই কিমান সপোন ৰচি আছো তুমি নহ'লে মই কেনেকৈ জীয়াই থাকিম তুমি সঁচাই কৈছা ময়ো তোমাক এৰি থাকিব নোৱাৰো তুমি সঁচাই কৈছা তুমি বালিগুচিৰ চকত ৰখি থাকবি পিলপিলি গাড়ী লৈ আহিম তোমাক হ'ব দে কিয় ইমান ফোন কৰি মাতি আছা তোমাক চাবৰ কাৰণে মাতি আছো মই আৰু এতিয়া তোমাক লগ কৰিব লাগি আহিব নোৱাৰো মোৰ দেউতাই মোৰ কাৰণে এটা লিখি ৰাখিছে মোক বিয়া দিব বোলে কি ল'ৰা চাচি তেনেহ'লে মোৰ কি হ'ব মই আকৌ মৰি থাকিব লাগিব মই তোমাক কিমান ভাল পাওঁ সঁচাই নে যদি তেতিয়াহ'লে তুমি আমাৰ পলাই ফেলাই বিয়া কৰি যাওঁ নহ'লে তোমাৰ আৰু মোৰ প্ৰেমৰ সম্পৰ্ক দেউতাই মানি নলয় আৰু তোমাক একেবাৰে জয় বুলি মানিয়ে নলয় তোমাৰ আকৌ ইমান
কিমান দাড়ি চুলি আছে অ পলে হ'লেও নিম তোক যো আজিয়ে তোক মন্দিৰত বিয়া পাতি বল পিছে হে ৰচো মই খানি কাপোৰ নাললো আকা নালগে কানি চব মই কিনি দিম প্ৰথমবাৰ বিয়া পাতিছো কি ভাল লাগছি ন তাকেতো বাৰে বাৰে যদি বিয়া পাতিলো আৰু কিমান ভাল লাগো ভাবচোন একবাৰ মোৰ বহুত ভাল লাগছি দে মোৰ থাকিব পৰা না খুচিতে কিন্তু মন্দিৰত বিয়া পাতোতে ইমান ভাল লাগছিল ভাবচোন বাৰু ঘৰত যদি বহুত মানুহ মাতি পেলাই ডিজে চিজে বজাই পেলাই বিয়া পাতিলো আৰু কিমান ভাল লাগিল হয় মই তো সেনেকে বিয়া পাতি খুজিছিলো পগা যাব পাৰে নামানিলে মহিলা কি ক'বা খুজিছিলে ধৰা পৰি মল্লো হয় হেৰি বলক বলক মোৰ বৰ পানী বিয়া লাগিছে ঘৰত বলক বল 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 কি হলে দুটাকে জীয়া মোৰ ডাঙৰ দীঘল কৰি এতিয়া পলে গেল মোৰ ঘৰখন খালী হৈ গেলে হেৰি নাকানবো ঈশ্বৰে যিদিনা আমাৰ কপালত এয়া লাগিছিল আৰু আমাৰ কপালত কি জীয়া দুটা পলে যাৱাহে লাগিছিল নেকি কিয় কাঞ্চা মোৰ ঘৰত নাই তোৰ বুদ্ধি শুনি মই জীয়া দুটা পিছলা মোবাইল কিন দিলো যি মোবাইল কিন দিলো জীয়াই হেল্ল' গাড়ীৰ তলতো লেপৰ তলতো আজি দুটা জীয়া মোৰ ঘৰত নাই জানছে পলে গেল ক'ত গেছি কি খাচি হাতৈ মই একো খবৰ পোৱা নাই মানুহ ভাল বুদ্ধি দিয়াটোৱে বেয়া সিদিনাখনে ছোৱালীকেইটা বিয়া নোহোৱাৰ কাৰণে কান্দিছিলি আজি ছোৱালীকেইটা বিনা ডাউন পেমেণ্টত বিয়া হৈ গ'ল কাৰণেও কান্দিছা মানুহ ভাল বুদ্ধি দিয়াটো নিদিয়ে ভাল যাওঁ মই বৰ নাম্বাৰটো দিবি নেকি বৌৰে নাম্বাৰ দি কি কৰা হে ইয়াক বেলে লাগে মাজে মাজে কথা পাতবা লাগে কি কৰে ই? মাজে মাজে ফোন কৰি থাকো এটাই বুদ্ধি দি মোৰ জীয়া দুটা পলে খেদালা আকৌ তহঁতে মোৰ তিৰিটোৰ ফোন নাম্বাৰটো নি পেলাই তিৰিটো খালী কৰিব খুজিছ নেকি ঘৰ এখনৰ পাই নাম তৰা শুন তৰা এটা কথা হৈছে তই চিন্তা নকৰবি মোক কান্দবা নালাগে আৰু চকু পানী মুচিলো মই এনেহে কান্দছো মানুহক দেখাই পেলাই কিমান বুদ্ধি কৰি আমি জীয়াকেইটা বিয়া আকৌ নাকান্দিলে আকৌ মানুহগিলা বেয়া পালা হয় নহয় দে